নমস্কাৰ বন্ধুসকল, দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ অনুষ্ঠানৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিজ টেকনজ্ঞান। প্ৰথম খবৰ, কালি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ COVID-19 পজিটিভ ওলাইছে। তেওঁ কালি কৰোণা আক্ৰান্ত হৈছে। বুধবাৰে তেওঁ কৰোণা আক্ৰান্ত বুলি ৰিপৰ্ট আহিছে। গতিকে তেওঁৰ সংস্পৰ্শলৈ যিসকল লোক বিগত দিনকেইটা আহিছিল তেওঁলোক সকলোকে কৰোণা টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে সকলোৱে। দেন উদ্বোধনীৰ 48 ঘণ্টা নহওঁতেই সমগ্ৰ ভাৰতবৰ্ষত সকলোতকৈ দীঘল ৰ'পৱে ছুইজাৰলেণ্ডৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ৰ'পৱে সেৱা বিকল হৈছে। 48 ঘণ্টা নহওঁতেই উল্লেখ্য যে সেই যিটো কোম্পানীয়ে তাক নিৰ্মাণ কৰিছিল, কোম্পানীয়ে 3 বছৰৰ কাৰণে সেই ৰ'পৱে সকলো চোৱা চিতা কৰিব। এই ক্ষেত্ৰত কোনো নটিচ দিয়া নাই, কিহৰ কাৰণে হৈছে, যান্ত্ৰিক বিজুতিৰ ফলতে হৈছে নাই কি কাৰণে হৈছে কোনো গম পোৱা নাই। গতিকে যিসকলে ভাবিছিল যে ই সকলোৰে মাজত গুৱাহাটী উত্তৰ গুৱাহাটীৰ লোকসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিব, সকলোৱে স্বাৱলম্বী হ'ব, সকলোৱে যাতায়াত সুচল হ'ব, বিশ্ব পৰ্যটন ক্ষেত্ৰত তেওঁলোকে স্থান পাব। গতিকে কিন্তু আকৌ এতিয়া এই ইউৰোপীয় বিকলতা সকলোৱে মনত প্ৰশ্ন উদ্বেগ ঘটাইছে যে কিয় এনেদৰে হৈছে, কোনোবাত নটিচ ল'ব নাই। গতিকে সকলোৰে মনত আকৌ তেওঁলোকৰ যি আনন্দ, সেই আনন্দ তেওঁলোকৰ আকৌ ম্লান পৰিছে। দেন চিকিৎসকৰ চৰম হেমাহিৰ বাবেই GMCHত এটি 11 মহীয়া শিশুৰ প্ৰাণ গ'ল। কোনো বিশেষ চিকিৎসা নোলোৱাৰ অভিযোগসকলে অভিযোগ উত্থাপন কৰিছে। যেন যোৱা 24 ঘণ্টাত অসমত ক'ভিড আক্ৰান্ত হৈ এই মহামাৰী কৰোণাই প্ৰাণ কাঢ়িলে প্ৰায় 15জন লোকৰ। ইয়াৰ লগতে অসমত বৰ্তমান কৰোণা আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা 274 জনলৈ বৃদ্ধি। দেন উপজিয়ে বৰ্তমান যিহেতু অসমত ৰাজনীতিৰ পৰিৱেশ, ৰাজনীতিৰ বতৰ, গতিকে নানা ৰাজনৈতিক দলৰ জন্ম হৈছে, তথাকথিত ৰাজনৈতিক দলৰ অসংখ্য ৰাজনৈতিক দলৰ বৰ্তমান অসমত জন্ম। গতিকে উপজিয়ে আঞ্চলিক দল অসম উপজিয়ে সংযুক্ত আঞ্চলিক দল অসমে অজিত কুমাৰ বিৰুদ্ধে হুংকাৰ দিছে যে তেওঁলোকে কৈছে যে ভৱিষ্যতে কেতিয়াও তেওঁলোকে AIৰ সৈতে মৃত্যু কৰে। বৰ্তমান নানা যিহেতু দল গঠনৰ বৰ্তমান প্ৰতিযোগিতা অসমত, গতিকে নানা দল জন্ম হৈছে আৰু এনেতে নানা মুখ চুপতি সকলোকে দেখিবলৈ পোৱা গৈছে। দেন দেশৰ নিবনুৱাসকলৰ বাবে সুখবৰ, দেশৰ 33.8 কোটি নিবনুৱাই পাব কৰ্মসংস্থাপন। এই কথা ঘোষণা কৰে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু ইস্পাত মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। যে তেওঁ বৰ্তমান দেশত নিৰ্মীয়মান পেট্ৰলিয়ামজাত নিৰ্মীয়মান প্ৰকল্পসমূহৰ কথা ঘোষণা কৰে, সেইবোৰত কিমান প্ৰগ্ৰেছ হৈছে আৰু তাত কিমান নিবনুৱা সংস্থাপন দিব পৰা যাব। আৰু এই বছৰ 15 আগষ্টলৈকে প্ৰায় 2.2 কোটি নিবনুৱাক এই ক্ষেত্ৰত সংস্থাপন দিছে আৰু আগলৈও এই সংস্থাপন অব্যাহত থাকিব। যেন বিশ্ব ফুটবলৰ তাৰকা খেলুৱৈ আৰ্জেণ্টিনাৰ লিঅনেল মেছিয়ে যি ইউৰোপৰ যি বিখ্যাত ফুটবল ক্লাব বাৰ্চিলোনাক এৰিব, তেওঁ বাৰ্চিলোনা ত্যাগ কৰাৰ ঘোষণা কৰিছে। তেওঁ বাৰ্চিলোনাৰ হৈয়ে তেওঁ ফুটবলত অভিষেক ঘটাইছিল, তেওঁ তাত এণ্ট্ৰি কৰিছিল আৰু আজিলৈকে বহু খেলত তেওঁ নেতৃত্ব লৈ তেওঁ সেই দলটোক জিকাই আহিছে। বাৰ্চিলোনাৰ হৈ তেওঁ খেলি নানা সুনাম অৰ্জন কৰিছে, তাৰকা ফুটবলাৰ, বিশ্বৰ ফুটবলৰ ৰাজপুত। কিন্তু তেওঁ এতিয়া বাৰ্চিলোনা ত্যাগ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে শেষত। ই ফুটবল প্ৰেমীসকলৰ বাবে এটা দুখ খবৰ সকলোৰে বাবে। দেন 2020 বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়াৰ ক্ষেত্ৰত কিছু খেলিমেলি আহিছে। যে যিসকল ছাত্ৰ ছাত্ৰী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় তেওঁলোকে স্কুটি দিয়া হ'ব। আৰু ছেবাৰ তথ্য মতে 22,045 যাত্ৰীক এইবছৰ স্কুটি দিয়া হ'ব। আৰু যিসকল প্ৰাইভেট কলেজৰ প্ৰিন্সিপালে ছাত্ৰ ছাত্ৰীসকলক ইনষ্টিটিউচনেল প্ৰাইভেটৰ পৰিৱৰ্তে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ ইনষ্টিটিউচনেল প্ৰাইভেটৰ সৈতে একেলগ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিছে বা এপ্লাই কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত কিছু বেমেজালি আহি পৰিছে বুলি ঘোষণা কৰিছে
আহ, চৰকাৰৰ সেই আয়োগে। আৰু এই ক্ষেত্ৰত বৰ্তমানলৈকেও সম্পূৰ্ণ সিদ্ধান্ত হোৱা নাই, সম্পূৰ্ণ তথ্য পোৱা নাই কিমান গৰাকী ছাত্ৰ ছাত্ৰীক দিয়া হ'ব। আৰু লাহে লাহে এই তথ্য বৃদ্ধি পাব বুলিও যি সংখ্যা বৃদ্ধি পাব বুলিও ঘোষণা কৰিছে। দেন থট অফ দি ডে, আমি যি জানো সি অতি নগণ্য, আমি যি নাজানো তাৰ সীমা নাই। পাৰ্লিছ। ধন্যবাদ।